হেল্ল' ছাৰ বাইদেউসকল, আজি মই লৈ আহিছোঁ অসমীয়াৰ পাৰ্ট 2। আজি মই পেডাগজি কুৱেশ্যনকেইটা মই দেখাই দিম। মই অফিচিয়েল এনচাৰ কিৰ মতে মই কুৱেশ্যন এনচাৰবিলাক সলভ কৰিছোঁ, আপোনালোকে চাই যাব। তো ইম্পৰ্টেণ্ট আছে, তো কুৱেশ্যনটো আপোনালোকে চাওক। আজিৰ প্ৰথম কুৱেশ্যন, দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কিছুমান বিশিষ্ট ধ্বনি ফনিম উচ্চাৰণ কৰাত অসুবিধা পাইছে। এই অসুবিধা দূৰ কৰিবৰ কাৰণে শিক্ষকে তলত দিয়া কোনটো কৌশল ব্যৱহাৰ কৰিলে আটাইতকৈ ফলপ্ৰসূ হ'ব। তো ইয়াতে মই সলভ কৰি দিছোঁ, চাওক। ইয়াৰ শুদ্ধটো হ'ব নিম্নতম বিৰোধী শব্দ জোৰা ব্যৱহাৰ কৰি, অৰ্থাৎ ধ্বনিৰ মিল থকা একে ধৰণৰ শব্দ উচ্চাৰণ কৰিবলৈ দি ছাত্ৰ ছাত্ৰীক শব্দবোৰত থকা বিশিষ্ট ধ্বনিবোৰ চিনাক্ত কৰিবলৈ দিয়া। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে, নেক্সট কুৱেশ্যনটো হ'ল ব্যাকৰণৰ সূত্ৰসমূহ শিকোৱাত গুৰুত্ব দি বিভিন্ন উদাহৰণৰ সৈতে ব্যাকৰণ শিকোৱা পদ্ধতিটো হ'ল, এইটো শুদ্ধটো হ'ব অপশ্যন 2 আগম বা ডিডাক্টিভ পদ্ধতি। একচুৱেলি আগমন হ'ব লাগিছিল, ইয়াতে আগম উঠিছে, সমস্যা নাই। তো নেক্সট কুৱেশ্যনটো হ'ল ভাষা এটাৰ আহৰণ কেনেদৰে কৰা হয়। তো ইয়াৰ শুদ্ধটো হ'ব স্বাভাৱিক কথোপকথন বা আদান প্ৰদানমূলক পৰিৱেশত ভাষাটো ব্যৱহাৰ কৰাৰ দ্বাৰা। নেক্সট কুৱেশ্যনটো হ'ল সূক্ষ্ম মটৰ স্কিল বিকাশৰ এটা উদাহৰণ হৈছে লিখা। তো আপোনালোকে জানে সূক্ষ্ম মটৰ স্কিল, গ্ৰছ মটৰ স্কিল কাক বোলে আপোনালোকে জানে। তো যদি নাজানে তেনেহ'লে মোৰ ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক আছে, তাতে ক্লিক কৰি চাব পাৰে, বা প্লে লিষ্টত গৈ ভিডিঅ'খন চাব পাৰে। ইয়াৰ ওপৰত সবিশেষ ভিডিঅ' বনোৱা আছে। তাৰপিছত নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ ভিতৰত শিক্ষকে সদা কোনটো প্ৰশ্নই বা কাৰ্যই শ্ৰেণীত বহুভাষিকতা উৎসাহিত কৰে। তো ইয়াৰ শুদ্ধটো হ'ব শাক পাচলিবোৰৰ নাম তোমাৰ নিজৰ ভাষাত লিখা। তাৰপিছত নেক্সট কুৱেশ্যনটো গৈ আছোঁ, ইয়াতে চাওক। নিম্ন শ্ৰেণীৰ শ্ৰেণীকোঠাত অমলা পদ্য বা ছন্দৰ মিল থকা পদ্যৰ ব্যৱহাৰ কৰিব লাগে, কাৰণ শুদ্ধটো হ'ব এনে পদ্যবোৰে শিক্ষাৰুক লক্ষ্য ভাষাটো কোৱাৰ সুবিধা দিয়ে। নেক্সট কুৱেশ্যন হ'ল এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত শ্ৰৱণ কাৰ্য এটা কৰাবলৈ লৈছে। অ'কে, সেই কাৰ্যৰ বাবে শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীক কিছুমান অন্বেষণমূলক প্ৰশ্নৰ দ্বাৰা আগ্ৰহ জনাব পৰা আৰু আলোচনা কৰিব পৰা মস্তিষ্ক মন্থনকাৰী বা মনোমন্থনকাৰী কাৰ্যৰ পৰিকল্পনা কৰিছে। শিক্ষকগৰাকীৰ এই প্ৰস্তুতি বা পৰিকল্পনা হৈছে কি? তো ইয়াৰ শুদ্ধটো হ'ব পূৰ্ব শ্ৰৱণ কাৰ্য। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল ভাষাৰ শ্ৰেণীকোঠাত ছবি বা পোষ্টাৰ ব্যৱহাৰ কৰাৰ সন্দৰ্ভত তলত উল্লেখ কৰা কোনটো অশুদ্ধ। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 4 এই কাৰ্যত শিশুহঁতৰ শ্ৰৱণ ক্ষমতা বৃদ্ধি কৰাৰ সুযোগ দিয়ে। আপোনালোকে এটা কাম কৰিব, আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি আগতে চাই ল'ব এনচাৰবিলাক কি হ'ব পাৰে। তো নেক্সট কুৱেশ্যন হ'ল সাক্ষৰতাৰ আদি স্তৰ বা উদ্গম পৰ্যায়ত ধ্যাসৰ আনকি লিখাৰ অন্তৰ্গত হয়। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 4 ছবি আঁকা। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল শিক্ষাৰ্থীৰ ভাষা ব্যৱহাৰৰ মূল্যায়ন কৰোঁতে তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 3 পত্ৰধাৰ বা পৰ্টফলিঅ'। তো আপোনালোকে জানে পৰ্টফলিঅ' কি? যদি নাজানে তেনেহ'লে প্লে লিষ্টত গৈ ভিডিঅ'খন চাই ল'ব। নেক্সট কুৱেশ্যন হ'ল চৰি, এইটো বেলেগ বেংগলী কুৱেশ্যন হয়। এইখিনি আজি শেষৰ কুৱেশ্যন আছিলে। তো নেক্সট ভিডিঅ'ত আৰু এটা কুৱেশ্যন লৈ আহিছোঁ। আজি ভিডিঅ' এইখিনি।